এভৰিৱান পুনৰবাৰ মোৰ চেনেল অনন্য কাকতি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি মই অকণমান বেলেগকৈ আছোঁ কাৰণটো জনাবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব লাগিব আৰু আপোনালোকে নিশ্চয় থাম্বনেইল দেখি গম পাইছে যে আজি ভিডিঅ'টো কিহৰ হ'ব যে আজি ভিডিঅ'টো হৈছে আজি আমাৰ কলেজত আছে ফ্ৰেছাৰ্ছ আৰু গতিকে মই ভাবিছোঁ এটা ব্লগ বনাওঁ আৰু সেই ব্লগত আপোনালোকক যিমান পাৰোঁ অকণমান গোটেই কাৰ্যসূচীখিনি দেখুৱাবলৈ চেষ্টা কৰিম তাৰ আগতে কওক মোক কেনেকুৱা লাগিছে গতিকে বলক দেৰি হৈছে মই কলেজত আপোনালোকক পুনৰ লগ পাই আছোঁ मैं मुको एफलो को हेलो अनन्या की खबर तुम्हार मैं আজি বৰ ধুনীয়া লাগিছে आहा तुम्हारे को आहा এয়া আমাৰ ছচিয়লজি বাইদেউ হয় জ্যোৎস্না বা নমস্কাৰ আৰু মই যিসকলক পাৰোঁ দেখুৱাম বাৰু দেই অকণমানকৈ দেখুৱাই আছোঁ ভিতৰত আছে এয়া আমাৰ ইকনমিক্স বাইদেউ ফুলফুলি বা হাই বাইদেউ হাই কিমান ধুনীয়া হয় সেই একেবাৰে তাইও ধুনীয়া নিজে ধুনীয়া নহয় এতিয়া আমাৰ প্ৰগ্ৰাম ষ্টাৰ্ট হ'ব আৰু ৰেডি হৈছে চব এয়া আমাৰ ইংলিছ বাইদেউ ধুনীয়া হৈ আহিছে আজি সকলোবিলাক অঁ ৰ'বা আহা কলেজ আহি পালোহি আৰু এয়া আমাৰ ষ্টুডেণ্টছ ছেকেণ্ড ইয়েৰৰ আহা কাশ্মীৰী আহা তাই লাজতে পলাইছে এইজনী কাশ্মীৰী আৰু মই কাব্যশ্ৰীৰো এটা ইউটিউব চেনেল আছে মই ডেছক্ৰিপশ্যন বক্সত লিংকটো দি দিম আপোনালোকে চাব তাই বহুত ধুনীয়া গান গায় আৰু আজি এংকৰিং কৰিব সংগীতাই মই যিমানখিনি পাৰোঁ আপোনালোকক অলপ দেখুৱাবলৈ চেষ্টা কৰিম কাৰণ গোটেইখিনি দেখুৱাটো সম্ভৱ নহয় কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ যাব গতিকে যিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম আৰু আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু যদিহে ষ্টাৰ্ট কৰা আকৌ তোমাক
ডিব্ৰুগড় বিশ্ববিদ্যালয়ত যেতিয়া নামভৰ্তিৰ পাছত চিনাকি পৰ্ব আৰম্ভ হৈছিল, সেই দিনটোৰ সেই অভিজ্ঞতাখিনি আচলতে জীৱনত এটা বিশেষ চাপ দিবলৈ আমাক সক্ষম হৈছিল। ডক্টৰ প্ৰভাত বৰুৱা ছাৰৰ নাম এইখনত মই লৈছোঁ। ছাৰ যদিও ইমান ছাৰক নাই, তথাপিতো ছাৰে কৈছিল যে মই তোমালোকৰ বিদ্যালয়ত নামভৰ্তি কৰিছা, সকলোকে মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ মোৰ ফালৰ পৰা। মই তোমালোকৰ ৰাজনীতি বিজ্ঞানৰ শিক্ষয়িত্ৰী, মই ৰাজনীতি বিজ্ঞান পঢ়াম। গতিকে সকলোলৈ ছাত্ৰ ছাত্ৰীলৈকে মই এটা আন্তৰিক শুভেচ্ছা থাকিল। তেওঁলোকে বিশেষভাৱে বিশেষ আকৰ্ষণ যিসকল নৱাগত হ'ব। শিক্ষা জীৱনৰ এটা দীঘলীয়া যাত্ৰা অতিক্ৰম কৰি আহি আজি তোমালোক উচ্চ শিক্ষাৰ দুৱাৰদলিত উপনীত হৈছেহি। আজিৰ এই শুভক্ষণত মই তোমালোকক মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ। মই অৰ্থনীতি বিভাগৰ অসমীয়াত কৈছোঁ, যি বাটেৰে যোৱা নহয়। হয়তো তোমালোকৰ কিছুমান সময় ডাইলেমাত থাকোঁ আমি। কিছুমান সময়ত আমাৰ এনেকুৱা হয়, মনটোৱে এটা কয়, মগজুটোৱে এটা কয়, যে মনটোৱে বিচাৰে এটা, মগজুটোৱে বিচাৰে এটা। তেনেকুৱা এটা সময়ত যিটো দ্বিধাবোধ হয় আমাৰ, যে আমি কোনটো বাটেৰে গ'লে আমি আমাৰ লক্ষ্যস্থানত উপনীত হ'ব পাৰিম। গতিকে মই কলম নকৰি পেলাই মই কবিতাটো পাঠ কৰিছোঁ। যি বাটেৰে যোৱা নহয়, শুকান বাহনিখনত পৃথক হৈছিল দুটা বাট। মই দুয়োটা বাটত খোজ দিব নোৱাৰোঁ, সেইবাবে পথিকতন্ত্ৰ বিভাগৰ সকলোৱে কয় ছাৰ বাইদেউসকলে যিকোনো সমাজৰ কৰিব লাগে সেই সকলোখিনিয়ে কৰিব। আৰু মোৰ চিনাকি পৰ্বটো হৈছে, মোৰ নাম অনন্যা কাকতি, মই শিক্ষাতত্ত্ব বিভাগৰ শিক্ষয়িত্ৰী আৰু তোমালোকক আৰু মোৰ ডেডিকেশ্যন খাপ খাই, মানে ইকুৱেল এটা টিম ৱৰ্ক যাতে হয়, সেইটোলৈ মই তোমালোকক আজিৰ অনুষ্ঠানটোলৈ স্বাগতম জনাইছোঁ। আৰু দেখা যাওক বিভিন্ন অনুষ্ঠানত আমি গৈছিলোঁ। সঁচাকৈ আজি মই অভিভূত। ৰসশ্ৰুমঞ্জলি এই অনুষ্ঠান ভাগিৰ আমি উত্তৰোত্তৰ উন্নতি কামনা কৰিছোঁ। নেদেখাজনে যাতে এই অনুষ্ঠান ভাগি সদায় আগবঢ়াই নিয়ে, উন্নতি পথত দেশখনত জীৱিকাই কৰে। আৰু দেখি নহওক মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে অসমীয়া অফলা ইংৰাজী বৰ্ণমালাৰ ABCD এই 10 বছৰত শেষ কৰি আহিছা। এতিয়া তোমালোকৰ লক্ষ্য আৰু উদ্দেশ্য শব্দ গঠন কৰি শব্দ তোমালোকে আয়ত্ত কৰি সুন্দৰ এই অনুষ্ঠানটো ইমান ধুনীয়াকৈ আয়োজন কৰাৰ বাবে ছাৰ বাইদেউ আৰু মোৰ দাদা বাইদেউসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
আমাৰটো নহ'বা এই অকণমান মোক তোমাকে পিট পিট কৈছে হ'ব হ'ব মানৱ প্ৰতিম বৰুৱাক এখন ফুলাম গামোচাৰে আমাৰ সন্মানীয় আজিৰ সভাৰ মুখ্য অতিথি হিচাপে আমি নিমন্ত্ৰণ কৰি অনা শুকান পুখুৰী কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ শ্ৰীমান প্ৰশান্ত বৰা ছাৰক আমি অনুৰোধ জনাইছোঁ যে ছাৰৰ হাতেদি যেন তেওঁক এই সন্মান গুচা হয় আছে তাৰ লগতে মানৱ প্ৰতিম বৰুৱাৰ ফালৰ পৰা আমি দুআষাৰ শুনিবলৈ বিচাৰিম তাৰ পিছৰ কাৰ্যসূচী আমাৰ ছাত্ৰী চলাই দিব দেই সকলো ছাৰ আৰু মেমসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে মই মোৰ সহপাঠীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু নতুনকৈ অহা সমূহ ছাত্ৰ ছাত্ৰী তথা দ্বিতীয় বৰ্ষত থকা সমূহ ছাত্ৰ ছাত্ৰীক সকলোকে মই অনুৰোধ জনাম যাতে কলেজৰ সকলো নীতি নিয়ম মানি চলি সফলতাৰ বাটত এখোজ আগবঢ়াই নি কলেজখনৰ উন্নতি পথত এখোজ আগবঢ়াই দিয়াত সহায় কৰে আমাৰ কলেজখন কৃতজ্ঞতা জ্ঞাপন কৰি মোৰ বক্তব্য সামৰিছোঁ ঘৰৰ সন্মুখত বহি আছে মন আৰু মগজুত নিৰাশ আৰু ক্লান্ত চেতনাৰ শৰীৰবোৰ বেদনাৰ আঘাতত কৰবাৰ পৰা এজাক বতাহ লাগি উদ্বাস্ত মনত কোঠালি মোৰ টোল পাল কৰি থাকে কুঁৱলী বিস্মৃতি কৰা কাষত এটি দুটি কৰি জল মৰাই উঠিল এজাক পাৰিছোঁ
আমাৰ অনুষ্ঠান শেষ হ'ল আৰু বহুত ধুনীয়াকৈ অনুষ্ঠানটো হৈ গ'ল তাৰ কাৰণে ছেকেণ্ড ইয়াৰ ষ্টুডেণ্টছখিনিক বহুত বহুত ধন্যবাদ আৰু যেহেতু দেখুৱাবলগীয়া একো নাই আৰু এজন হৈছে আমাৰ প্ৰাক্তন ছাত্ৰ ন তোমাৰ নামটো কি নমস্কাৰ মোৰ নাম চিন্ময় চেতিয়া চিন্ময় চেতিয়া আৰু ভাগৰ লাগিছে মানে একদম ওপৰলৈ আহিছোঁ ফটো মাৰিবলৈ মেম ভিউটো দেখাই দিয়ক অঁ বহুত ধুনীয়া ভিউ ৰ'ব দেখুৱাইছোঁ এনেকৈ দেখিবলৈ মই বেক কেমেৰা কৰি দেখুৱাম বাৰু আৰু যিহেতু দেখুৱাবলগীয়া এতিয়া একো নাই ভাবিছোঁ ভিডিঅ'টো ইমানতে শেষ কৰোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল লাগিলে আৰু যদিহে ভাল লাগিছে কি কৰিব লাগেতো জানেই গতিকে আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আপোনালোক সকলোৱে আৰু এইৰো এটা চেনেল আছে মই সেইটো ডেছক্ৰিপশ্যন বক্সত লিংকটো দি দিম আপোনালোকে চাব বহুত ধুনীয়া গান গায় গতিকে নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই 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 বাই